হেল্ল' গাইছ, মই আজি আপোনালোকৰ মাজত আকৌ MJ Vlog আৰু MJ Vlog চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। সেয়া চাওক, আপোনালোকক এটা আজি মানে একদম আনকমন এটা ফাৰ্ষ্ট ক্লাছ বস্তু দেখাই আছোঁ, ঘৰুৱা বস্তু দেখাই আছোঁ, মানে যিটো একদম মানে আজিলৈকে মই কিন্তু দেখা নাই, আজি জাষ্ট আপোনাৰ মানে প্ৰথম দেখিলোঁ। আৰু আমাৰ গাঁৱতে মোৰ এজন খুৰা মানে আমাৰ খুৰা এজনে মানে বনাইছে, নিজৰ মানে মাথাতে বনাইছে, আৰু সেইটো কেনেকুৱা ব্ৰেইন লগাইছে সেইটো আপোনালোকক আজি দেখুৱাম। আৰু আপোনালোকে যদি তেনেকৈ মানে বনাব বিচাৰে নহয়, আপোনালোকে নিজে মানে ঘৰত বনাব পাৰিব। আপোনালোকক যিটো আচৰিত বস্তু দেখাম বুলি কৈছোঁ, মানে একদম ঘৰুৱা বস্তু, সেইটোৱে হ'ল এইটো আপোনাৰ এইটো ডাইৰেক্ট মানে ঘৰত মানে নিজে তৈয়াৰ কৰা বস্তু হয়। এইটো নিজে তৈয়াৰ কৰা এক মানে মেচিন আৰু ক'ব গ'লে। গতিকে মেচিনটো আপোনালোকক দেখাম, ঘূৰাই দেখাম, আৰু লগতে আপোনালোকক মানে কেনেকৈ ধান সৰে ইয়াতে সেইটো আপোনালোকে গম পাব, চাই থাকক। এই যিটো মেচিন মানে আপোনালোকৰ এই মেচিনটো ধৰক যদি আপোনালোকে ঘৰত বনাব বিচাৰে মানে ঘৰত বনাব পাৰিব, কিন্তু কথা হ'ল কি জানে, ইয়াতে আপোনাৰ বহুত পইচাৰ ক্ষেত্ৰত আপোনাৰ ৰাহি নহয়। কিন্তু যে আপোনালোকে যে ধৰক কোনোবা 2 বিঘা 3 বিঘা মাটি থাকে, তেওঁলোকৰ বাবে ঘৰত নিজে মানে মাৰিব পাৰিব, সেইটোৰ কাৰণে সুবিধা হ'ব। আৰু লগত আৰু এটা বস্তু আপোনালোকৰ ভাল হ'ব, যিটো খেৰটো মানে মেচিনত যদি আপোনালোকে মাৰে ধানটো, তেনেহ'লে মেচিনত আপোনাৰ কি হ'ব, যিটো খেৰ আছে খেৰটো মানে ভাঙি চিঙি অলপ টুকুৰা টুকুৰি হৈ যায়, কিন্তু ইয়াতে খেৰটো মানে একদম খেৰ হৈ থাকিব বিন্দাছ। আৰু মেচিনটো যদি আপোনালোকে ঘৰত বনাব বিচাৰে, মেচিনটোত লাগিব আপোনাৰ ইয়াতে আপোনাৰ পাতি লাগিব, মানে লোহাৰ যিটো পাতি আছে, এই লোহাৰ পাতি লাগিব, 3টা পাতি লাগিব। 3টা পাতি মানে ৰাউণ্ড কৰি মানে যিটো গাড়ী চাকাৰ নিচিনা বনাব লাগিব, তাত স্পকৰ নিচিনা মানে এনেকৈ ৰদ দিব লাগিব, বা কইল হওক ৰদ হ'লে বেছি ভাল হয়। আৰু ভিতৰত যিটো ইয়াৰ মানে এই মানে যিটো চকা বনোৱা গৈছে, এই চকাটোত এডাল ভিতৰত মানে ৰদ দিয়া গৈছে, আৰু ৰথৰ এইটো দুয়োটা ছাইডত 2টা বিয়াৰিং লগোৱা হৈছে। আপোনালোকৰ এইটো ৰিক্সাৰ ৰথ বা আপোনাৰ ঠেলাৰ ৰথ যিটো আছে, সেই ৰথটোৰ সহায়ত মানে বনাব পাৰিব। আৰু যদি ধৰক কোনোবা ভাবে যে মই ইমানখিনি বনাব নোৱাৰিম বা ইমানখিনি মাথা খাটাব নোৱাৰিম, তেনেহ'লে আপোনালোকে যদি কিনিব বিচাৰে নহয়, তেনেহ'লে আপোনালোকৰ ঘৰৰ কাৰণে নিজৰ পাৰ্চনেলি মানে ঘৰৰ কাৰণে কিনি ল'ব পাৰিব। মই ইয়াতে আপোনালোকক মানে লিংকটো দি দিম, এওঁলোকৰ পৰা মানে মোৰ খুৰাজনৰ পৰাই কিনি ল'ব পাৰিব একদম কম দামৰ ভিতৰত। মানে মিনিমাম এটা দাম যিহেতু খৰচা হৈছে, সেইটো হিচাপত মিনিমাম এটা দামত কিনি ল'ব পাৰিব। তলত মানে এনেকৈ মটৰটো ফিটিং কৰি লোৱা হৈছে, আৰু মটৰটো হ'ল আপোনাৰ ছিংগল ফেজৰ হয়, আৰু লগতে 1 বা 1.5 2 এনেকুৱা মানে 1 2ৰ ভিতৰত হ'লে হৈ যাব। গতিকে এনেকৈ মানে এইটো ফেন বেলৰ সহায়ত আৰু কাৰেণ্টৰ সহায়ত মানে চলোৱা হৈছে। এইটো ঘৰৰ কাৰেণ্টতো মানে চলাব পাৰিব মেচিনটো, একো টেনশ্যন নাই আৰু বিন্দাছ। এইটো আপোনালোকে চাই লওক, এইটো মানে এনেকৈ সৰু সৰু মুঠি বান্ধি কেনে ইয়াতে মানে ধানটো মাৰা হৈছে। আৰু এইটো আপোনালোকৰ ইয়াতে অলপো ধান নাই, মানে ভালদৰে চাই লওক, ইয়াতে ধান অলপো নৰয়, ধানটো ভৰাব পাৰে। আৰু ভিডিঅ'টো ধৰক চাই পেলাই আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব, কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবটো লগতে কৰি থৈ দিব।